Hello my YouTube family, assalamualaikum, namaskar, welcome back to assamesecutieaasma. So আজিৰ পৰা মই vlog shoot কৰিবলৈ start কৰিছো. আশা কৰো আপোনালোকে মোৰ ভিডিও চাই ভাল পাব। যদি ভাল পাই লাইক কমেন্ট share and subscribe কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে notify হৈ যায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো subscribe কৰা নাই please subscribe কৰি দিব। So let's go. বিছে হ'ব আৰু এতিয়া মই কিচেনে যোৱাৰ লাঞ্চ ৰেডি কৰোঁ আৰু যিমান হেৰি ৰেডি কৰি দেখুৱাম আৰু ৰেডি কৰিলোঁ চলো পাইছ এতিয়া কাটি আছোঁ উৰহি আজি উৰহি বনাম মানে মছলা দি ডাঙৰ ডাঙৰকৈ কোনে কোনে কেনেকৈ খাই নাজানো আৰু মই এনেকৈ খাওঁ খুব কম খাওঁ উৰহিটো গোটেইখিনি চাইডত থৈ লৈছোঁ বেলেগে হৈ গ'লে বনাম আৰু এতিয়া চাউলখিনি ধুই মেলি চব ৰেডি কৰি লওঁ আৰু তাৰপিছত দেৰিকৈ বনাওঁ আৰু ঠাণ্ডা দিন নহয় জানো ঠাণ্ডা হৈ যায় একেবাৰে ঠাণ্ডা হৈ যায় তৎক্ষণাতে ঠাণ্ডা হৈ যায় বস্তুবিলাক এনেকৈ ৰেডি কৰি থৈ লওঁ মই 12:30 এটা বজাতহে নামাজ পঢ়ি মেলি একেবাৰে পাতোঁ আৰু এঘণ্টা লাগে আৰু হৈ যায় চব লাহে ধীৰে বনাম তাৰপিছত ৰেডি কৰি থৈ লওঁ বনাই মেলি হ'ল মই ফ্ৰী হ'লোঁ বনাই এতিয়া ৰেডি কৰোঁ মই তাৰপিছত আপোনালোকক ফ্ৰী হৈ পিছত লগ পাই আছোঁ আপোনালোকক একেবাৰে গধূলি লগ পাইছোঁ এয়া একেবাৰে চাহ লৈ মানে আপোনালোক চাগে খালেই খোৱা বোৱা হ'লেই চাগে মই এতিয়া বহি লওঁ বিচনাৰ ওপৰত মানে মোৰ হেবিট হয় মই বিচনাখনৰ ওপৰত উঠি বহি খাইহে মোক বিৰাট আৰাম পাওঁ এতিয়া আপোনালোকে মোক হাঁহিলেও হাঁহিব কিন্তু মোৰ বহুত ভাল লাগে বিচনাৰ ওপৰত উঠি বহি লৈ পেলাই মানে ধুনীয়াকৈ আৰামত খাই থাকিবলৈ সেয়া বনালোঁ আজি পিঠা আৰু চাহ খাই লওঁ তাৰপিছত আকৌ লগ পাম চ' আজি ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ বুলি ভাবিছোঁ কাৰণ ফাৰ্ষ্ট ব্লগ হয় বহুত বেছি লং হৈ গ'লেও আপোনালোকে আমনি পাই যাব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে মোৰ প্ৰথম ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আকৌ ভিডিঅ' লৈ আহিম মই ব্লগ লৈ আহিম কাৰণ মোৰ ইমান কণ্টেণ্ট নাথাকে সঁচা কথা ক'ব গ'লে মই অকলে থাকোঁ আৰু বৰ বেছি মই বাহিৰত নাযাওঁ যিখিনি আৰু ইফাল সিফাল কৰি থাকোঁ মই সেইখিনিয়ে দেখুৱাইছোঁ আৰু যেতিয়া ওলাই মেলি যাম আকৌ তাত শ্বুট কৰিম মানে আৰু এতিয়াৰ পৰা মই আৰু মোৰ নিজৰ ব্লগ শ্বুট কৰিম ইনশাআল্লাহ আৰু তাকেই আৰু একো নাই আকৌ লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ' নতুন এটা ব্লগ লৈ পেলাই বাই বাই আল্লাহ হাফিজ